হেল্ল' ফ্ৰেণ্ডছ, ৰং টিভিত সম্প্ৰচাৰিত অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল নৱনীতাই অনুক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু অনুই সেই প্ৰস্তাৱ নাকচ কৰিছিল। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব অনুই নৱনীতাৰ ক'ব যে মই তোমাক ভাল নাপাওঁ বুলি কোৱা নাই, কিন্তু মোৰ অলপ সময়ৰ প্ৰয়োজন হৈছে, কিয়নো মোৰ জীৱনত এনে বহুতো প্ৰশ্ন আছে যিবোৰৰ উত্তৰ বিচাৰি মই হাবাথুৰি খাই কষ্টত ভুগিছো। আৰু তেতিয়া নৱনীতাই অনুক ক'ব যে মোৰ তোমাৰ প্ৰতি একপক্ষীয় প্ৰেম আছে অনু, যদিও তুমি মোক ভাল নোপোৱাতে তোমাক মই কেতিয়াও জোৰ কৰি বান্ধি নাৰাখো। তুমি যিটো ৰাস্তাত বেছি ভাল পোৱা সেইফালেই যোৱা। তুমি এনে বহুতো কষ্টত আছা আৰু মোৰ বাবে কষ্ট পাব নালাগে, এই বুলি কৈ তাৰ পৰা আঁতৰি আহিব। এইফালে আকৌ নৱনীতাই অনুৰ মামীয়েকক গৈ সকলোবোৰ কথা কৈ দিব আৰু তেতিয়া মামীয়েকে অনুক প্ৰশ্ন কৰিব তুমি বাৰু কেলে এনেবোৰ কাম কৰি আছা। আৰু তেতিয়া বাৰু অনুৱে মামীয়েকৰ প্ৰশ্নত সকলোবোৰ কথা খুলি ভাঙি ক'বনে জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অনুৱে অফিচত নিজৰ কামত ব্যস্ত থাকিব আৰু তেতিয়া তাত তাৰ বছ গৈ উপস্থিত হ'ব আৰু ক'ব কোন হয় এইজন, অফিচৰ নিয়ম কানুন নাজানে নেকি। আৰু তেতিয়া তাত থকা এজন ষ্টাফে ক'ব যে তাৰ এইজন নতুন ল'ৰা হয়, আজি কামত প্ৰথম জইন কৰিছে আৰু আহিয়ে সকলো কাম খেলি মেলি কৰি দিছে। মই তাক কামবোৰ ভালদৰে বুজাই দিছো, কিন্তু তাৰ পিছতো সি সেই কামবোৰ খেলি মেলি কৰিছে। তেতিয়া তাৰ বছে সেই ষ্টাফজনক ক'ব যে ল'ৰাজনক এনেদৰে বুজালে নহ'ব, তাক মোৰ ৰুমলৈ মাতি আনা, আজি সি গম পাব যে এই অফিচৰ পাৱাৰ কি। এতিয়া বাৰু অনুৰ বছে অনুক কামৰ পৰা উলিয়াই দিব নেকি জানিবলৈ পাব ধাৰাবাহিকখনৰ এই খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।